মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক ডিৰ ব্যৱহাৰ শিকাবলৈ ওলাইছোঁ। ইয়াক আমি ডেফিনিট আৰ্টিকেল বুলি কওঁ, কাৰণ ই যিকোনো বস্তুৰ নিৰ্দিষ্টকৈ দেখুৱাই দিয়ে। এতিয়া আমি চাই ল'ম ই ক'ত ক'ত বহে। নদীৰ নামৰ আগত ডি বহে। যিকোনো নদীৰ নাম হ'লে ডি বহিব। ফৰ এক্সাম্পল, ব্ৰহ্মপুত্ৰ এটা নদীৰ নাম, ইয়াৰ আগত ডি বহিব। তাৰপিছত সাগৰ বা মহাসাগৰৰ নামৰ আগত ডি বহিব। ফৰ এক্সাম্পল, এৰাবিয়ান চি মানে আৰৱ সাগৰ, পেচিফিক অচিন মানে প্ৰশান্ত মহাসাগৰ, এই দুয়োটাৰে আগত ডি বহিছে। পাহাৰ বা পৰ্বতৰ নামৰ আগত ডি বহে। ফৰ এক্সাম্পল, হিমালয়াছ পৰ্বতৰ নাম, গাৰো হিলছ গাৰো পাহাৰ, এইবোৰৰ আগত ডি বহিব। নিউজ পেপাৰৰ নামৰ আগত ডি বহিব, যিকোনো নিউজ পেপাৰ। ফৰ এক্সাম্পল, দি আছাম ট্ৰিবিউন, দি চেণ্টিনেল, এইবিলাক নিউজ পেপাৰ হয়, এইবোৰৰ আগত ডি বহিছে। বিখ্যাত অট্টালিকাৰ নামৰ আগত ডি বহিব। ফৰ এক্সাম্পল, তাজমহল। তাজমহল এটা বিখ্যাত অট্টালিকা, গতিকে তাৰ আগত ডি বহিছে। একমাত্ৰ বুজাবলৈ ডি বহে। পৃথিৱীত কিছুমান বস্তু এটাই একমাত্ৰ হয়, ধৰক ছানটো হয়, মুনটো হয়, আৰ্থ হয়, এইবোৰৰ আগত ডি বহিব। গোটেই জাতিটোক বুজাবলৈ, ফৰ এক্সাম্পল, দি হৰ্চ মানে গোটেই ঘোঁৰা জাতিটোক বুজাইছে। দি ডগ গোটেই কুকুৰ জাতিটোক। দি ৰ'জ কোৱাৰ লগে লগে গোটেই গোলাপ ফুলৰ জাতিটোক বুজাইছে। তুলনা বুজাবলৈ, দি মোৰ ইউ ৰিড দি মোৰ ইউ লাৰ্ণ, যিমানেই পঢ়িবা সিমানেই শিকিবা। শিকাটো পঢ়াৰ লগত তুলনা কৰিছে। ছুপাৰলেটিভ ডিগ্ৰী বুজোৱা ৱাৰ্ডৰ আগত, ৰাম ইজ দ্য বেষ্ট বয় ইন দ্য ক্লাছ। এই বাক্যটোত বেষ্টটো হ'ল ছুপাৰলেটিভ ডিগ্ৰী, ইয়াৰ আগত ডি বহিছে। এডজেক্টিভক নাউন হিচাপে ব্যৱহাৰ কৰিলে ডি বহে। দি পুৱৰ আৰ অনেষ্ট, দি ৰিচ আৰ নট অলৱেজ হেপ্পী। পুৱৰ আৰু ৰিচ দুয়োটাই এডজেক্টিভ হয়, কিন্তু দি পুৱৰ আৰু দি ৰিচ ইয়াত নাউন হিচাপে ব্যৱহাৰ হৈছে।